ৰাতিপুৱা উঠিয়ে প্ৰথমে ছানডে ৰিচুৱেলটো কৰিলোঁ। ছানডে ৰিচুৱেল মানে কি বুজিছেনে? এয়া কাপোৰ ধোৱা কামটো সদায় বাৰু থাকে, কিন্তু ছানডে অকণমান বেছিয়ে কাপোৰ থাকে। এয়া কাপোৰ কানি ধুই গা পা ধুই ল'লোঁ মই, আৰু কাপোৰখিনিও ধুনীয়াকৈ মেলি দি এজ ইউজুৱেল এয়া ছানস্ক্ৰীন লগালোঁ, চিৰাম অকণমান লগালোঁ, লৈ পেলাই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। ৰাতিপুৱা উঠি পেলাই যদি গাটো ধুওঁ সোনকালে কিবা এটা ভাল লাগে। উঠাত বাৰু দেৰি হৈছে, ছানডে এনেও দেৰিকৈ উঠা যায়। তাৰপিছত ভাতে আহিল, সেইবুলি মই ভাতকেইটাও খাই ল'লোঁ। খাই উঠি মোৰ আছিলে অকণমান লিখিব লগা, তো মই ধুনীয়াকৈ লিখিবলৈ বহি গ'লোঁ। আৰু কিবা এটা লিখিলেই বা পঢ়িলেই কিবা এটা মনত পৰিব, সেয়া হ'বই আৰু। সেইবুলি ৰিলছ কেইটামান বনাবলৈ খুব মন। আৰু বাহিৰলৈ আহি দেখিলোঁ, উফ কি ধুনীয়া পৰিৱেশ, মানে এজাক বৰষুণ গ'ল। তাৰপিছত যে ইমান ভাল লাগিছে, সেইকাৰণে অকণমান বাহিৰতে বহি ল'লোঁ। আকৌ ৰুমলৈ আহি অকণমান নৰ্মেল মেকআপ কৰিলোঁ। মেকআপ বুলিবলৈ একো নাই, এয়া জাষ্ট অকণমান লিপষ্টিক, কাজল, সেয়া আৰু হাতখনত একেবাৰে স্কেটছ লাগিছে তেতিয়া যে লিখি আছিলোঁ। আৰু ধুনীয়াকৈ মই দুটামান ৰিলছ বনালোঁ। আপোনালোকে ৰিলছকেইটা চাব, কেনে হৈছে জনাব। আৰু গধূলি একাপ ধুনীয়াকৈ কফি খালোঁ, আৰু আজি চিঙৰা দিছিলে, তো চিঙৰাৰ লগত কফি কাপ ধুনীয়াকৈ খাই ল'লোঁ। চিঙৰা খাই মই ইমান এটা বেছি ভাল নাপাওঁ, তথাপিও আজি খাইছোঁ। খাই উঠি পেলাই ধুনীয়াকৈ মুখখন অকণমান ধুলোঁ, কাৰণ যিহেতুকে মেকআপ এইবিলাক থাকিলে ভাল নহয়। ধুই পেলাই অকণমান বৰপ্লাছ লগাইছোঁ। তাৰপিছত লগৰ এজনী ৰুমত গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, বাই।